নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে এক গুৰুত্বপূৰ্ণ খবৰ। হয়, ১ মে'ৰ দিনাই LPGক লৈ দেশবাসীৰ বাবে আহি গ'ল এক বেয়া খবৰ। বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। ১৯ কেজি ওজনৰ প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য প্ৰায় ৯৯৩ টকালৈকে বৃদ্ধি। একোটা বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য অসমত ক্ৰয় কৰিব পাৰিব ৩,২৯৩ টকা। চিলিণ্ডাৰ দাম বৃদ্ধিৰ পিছতে হাহাকাৰ লাগিছে দেশত। হয়, ১ মে'ৰ দিনাই LPGক লৈ দেশবাসীৰ বাবে আহি গ'ল এক বেয়া খবৰ। হয়, বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। আজি ১ মে', আজি হ'ল শ্ৰমিক দিৱস আৰু ১ মে'ৰ দিনাখনেই বৃদ্ধি পাইছে চিলিণ্ডাৰৰ মূল্য। চিলিণ্ডাৰৰ মূল্য বৃদ্ধি হোৱাৰ বাবে দেশবাসীত লাগিছে এক হাহাকাৰ। হয়, বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। বিগ ব্ৰেকিং নিউজ। যদি আপুনি প্ৰথমবাৰ এই চেনেলটো চাইছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, কিয়নো আপোনাৰ এটা শ্বেয়াৰে আন বহুতো মানুহ উপকৃত হ'ব পাৰে। হয়।